দিনটোত মই বহুতকেইটা ভিডিঅ' দিওঁ আৰু সেই ভিডিঅ'কেইটা আপোনালোকৰ একো কামত নালাগে সেইটো মই জানো আৰু কামত লাগিব বা কিবা বুলি নহয় সেইটো যিহেতু মোৰ কন্টেন্ট হিচাপে ভিডিঅ' দিওঁ কাৰণ ভিডিঅ' পেজ এটা চলি থাকিবলৈ বা ভিডিঅ'খিনি চলি থাকিবলৈ আমি অহৰহ ভিডিঅ' দিব লাগে কিন্তু তাৰ মাজতে কিছুমান ভাল কাম থাকে বা মোৰো ভাল লগা কাম থাকে যিখিনি মই মনে মনে কৰা নিচিনা হয় সেইখিনি আপোনালোকক দেখুৱা নহয় আজি ভাবিছোঁ আপোনালোকক দেখাম যাতে আপোনালোকে সহায় কৰে মানে জীৱ-জন্তুৰ কথা কৈছোঁ দেই মই মানে বিশেষকৈ জীৱ-জন্তু বহুত ভাল পাওঁ আৰু কিছুমান কাম লুকুৱাই কৰাৰ নিচিনা হয় যিখিনি মই দেখাব লাগে সেইখিনি মই লুকুৱাই কৰোঁ তেনেকুৱাই হৈছে আৰু ঘৰতো যেতিয়া মই ঘৰত থাকোঁ তেতিয়াও জীৱ-জন্তুৰ লগত বহুত লাগি থাকোঁ আৰু এটা ভিডিঅ' আপোনালোকে পাইছিলে চাগে আমাৰ কুকুৰটোক যে কোনোবাই কাটি দিছিলে বুলি এটা ভিডিঅ' দিছিলোঁ সেইটোত মোৰ 8 লাখ ভিউজ গৈছিলে নেকি তাত বহুতে সুধিছিলে কি হৈছিলে কিন্তু মই সেই ভিডিঅ'টোতো নেদেখালোঁ যে মই কেনেদৰে আমাৰ কুকুৰটোক মানে ভাল কৰিলোঁ বা তাৰ ভৰিটো কেনেকৈ জইন হ'ল মই আপোনালোকক কটাডোখৰহে দেখাইছিলোঁ আৰু তাৰ কটাডোখৰ মই সম্পূৰ্ণ মানে নিজে ঘৰুৱাভাৱে মই তাক ঠিক কৰিছোঁ মলম কিনি আনিছিলোঁ লগতে বেণ্ডেজ সদায় প্ৰত্যেক দিনাই মই তাক বেণ্ডেজ কৰি তাৰ কটাডোখৰ এতিয়া সম্পূৰ্ণ জইন হ'ল মই যদি এবাৰ ঘৰত যাওঁ আপোনালোকক নিশ্চয় তাৰ ভৰিটো দেখাম এতিয়া সি সুস্থকৈ আছে আৰু এতিয়া ফুৰিব আহিলোঁ যদিও তালৈ মনত পৰি থাকে বাৰু কিন্তু ইয়ালৈ অহাৰ পিছত মোৰ খুব বেয়া লাগিলে কাৰণ ৰাস্তাত দেখিলোঁ মানে ইহঁতৰ কাষতে দুটা কুকুৰ মানে খুব ক্ষীণ দেখিছোঁ মই বাৰু বেছিকৈ দেখা নাই দুটা দেখিছোঁ গতিকে অহাও 3 দিনমান হৈছেহে আৰু যোৱাকালি ৰাতিও সেইকাৰণে ভাত দিবলৈ গৈছিলোঁ আৰু আজিও দুটা টোপোলা কৰি থৈছোঁ দিনত গৈছিলোঁ তাহাঁতক দেখা নাপালোঁ আৰু এতিয়া বাৰ লগত যাম যাই কিনে দি থৈ আহিম আপোনালোকক মই যদি পাৰোঁ তাৰো ভিডিঅ' দিম আৰু আশা কৰোঁ আপোনালোকেও তেনেদৰে জীৱ-জন্তুক সহায় কৰিব কাৰণ আমি তাহাঁতক হয়তো আমি পইচা দিলেও তাহাঁতে ল'ব নোৱাৰে বা তাহাঁতে সেইটো বস্তু দি কিনি খাব নোৱাৰে তাহাঁতৰ অৱস্থা একদম ভাল নহয় তো মানে ওচৰত যদি থাকে আপোনালোকে পাৰে মানে যিকোনো জীৱ-জন্তুক সহায় কৰিব আৰু দেখাই আছোঁ পিছৰখিনি আৰু মই যিহেতু কৈছিলোঁৱে যে ভাতখিনি মই দুবাৰকৈ মানে নিছিলোঁ দিবলৈ কিন্তু তেতিয়া তাহাঁত নাছিলে এইখিনি থৈ দিছিলোঁ এতিয়া লৈ গৈছোঁ আমি এতিয়া ওলাই আহিছোঁ তাত সেই ৰাস্তালৈ বোলে এতিয়া পোৱালিটো আছে বুলি কৈছে আপোনালোকক এতিয়া জনাই দিওঁ যে কালি ৰাতি আমি যেতিয়া আহিছোঁ ওচৰ চুবুৰীয়া ইয়াত দেখিছেনে বহুত ধনী মানুহ আছে তথাপিও ভাত এমুঠি দিবলৈ চাগে কাৰো সাধ্য নহয় বুলিয়ে মই কৈছোঁ কাৰণ বহুত হয়তো পেলনিও যায় তথাপিও মানুহে নিদিয়ে চাগে কাৰণ তাহাঁতৰ দুৰৱস্থা কালি দেখিছোঁ লেঙুৱাই আছে মানে আৰু ক্ষীণ আৰু কালি আমি ৰাস্তাতে পাইছিলোঁ গতিকে দি থৈ গৈছিলোঁ আজিও লৈ আহিছোঁ কি হয় থৈ যাম আমি তথাপিও আৰু ভয়ো লাগে দিয়কচোন বেলেগ এডোখৰ ঠাই ইয়াতে কোনোবাই আকৌ কিয় দিছ বুলিও হয়তো ক'ব পাৰে গতিকে উপায় নাই সেয়া গৈ আছোঁ সেই আগত আছে এইডোখৰলৈ আছে সিমান হয়তো সেইডোখৰলৈ নাযাওঁ কাৰণ ভয় লাগে বেলেগৰ ঠাইত আহিলে মানে কি হয় আমাক হয়তো কোনোবাই আঙুলিয়াই যদি কৈও দিয়ে যেন তেতিয়া আমি একো ক'বও নোৱাৰোঁ কিয় দিছ বা নিদিবি বুলি ক'লেও মানে আচলতে এইবোৰ সঁচা কথা দেই হয় তেনেকুৱা মই দেখিছোঁ আৰু এইফালে দুটা আছেনে সেই আগলৈ পানী সেইটো দেখিছেনে চিচি কেমেৰা থাকিলে থাকক ভাতহে দিম আমি সেই আগত আছে মানে এনেকুৱা অনুভৱ হৈছে মই জানেনে ভাল কাম এটা কৰিবলৈও মানে চোৰৰ নিচিনা আহিছোঁ তেনেকুৱা হৈছে কাৰণ বহুত ভয় লাগে মানে কাৰো কথা শুনিব নিবিচাৰোঁ আচলতে আৰু সেই কুকুৰটো দেখিছেনে সি মানে লেঙুৱা মানে তাৰ দুইখন ভৰি মানে কালি দেখিছোঁ লেঙুৱাই আছে আৰু কালি আমি যোনখিনি ঠাইত কালি তাক পাইছিলোঁ আজিও সেইখিনি ঠাইতে আছে কিন্তু তালৈকে যালে কিজানি কোনোবাই কিবা ক'ব সেইটো ভাবে আহি আছে এতিয়ালৈকে যাব পৰা নাই বা ধৰচোন মই আপোনালোকক দেখাইছোঁ বাৰু টোপোলাটো এই দুটা টোপোলা আছে কাৰণ আৰু এটা কুকুৰ আছিলে কালি দেখা এইটো ফোনটো ধৰ মই দেখাইছোঁ মোক নেদেখালেও হ'ব এইফালে চাওক এইখিনি এটা টোপোলা মাংস ভাত এইখিনি মাংস ভাত হয় আৰু এইখিনি হৈছে গাখীৰ বিস্কুট আৰু কি দিছিলোঁ জানো আৰু ভাত দি কেনে এটা টোপোলা আৰু এয়া হাত দেখিছেনে আহোঁ মই দেখাইছোঁ ক'ত আৰু এইখিনি আৰু এইখিনি এই দুখিনি দি থৈ গৈছোঁ আৰু ভগৱানৰ নাম লৈয়ে দি থৈ গৈছোঁ ভগৱানে জানে আৰু পাব এতিয়া আমি গৈ থাকোঁ দেই আৰু এই ভিডিঅ'টো ইমানে কিবা ভাল কাম এটালৈও চুৰ লগা হৈছে আজি নিজকে গৈ থাকোঁ আশা কৰোঁ আপোনালোকেও মানে কি কয় অজান জীৱ-জন্তুক সহায় কৰিব আৰু আজি ভিডিঅ'টো ইমানে